নমস্কাৰ আজি আপোনালোকৰ বাবে অসম টেটৰ ল্যাঙ্গুৱেজ পেপাৰ 1ৰ বাবে অসম সাহিত্য সভাৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো পলম নকৰি ভিডিওটো আৰম্ভ কৰো আহক কোৱেশ্চন নম্বৰ 1 অসম সাহিত্য সভা কোন চনত গঠন কৰা হৈছিল এটো গঠন কৰা হৈছিল ডিসেম্বৰ 1917ত কোৱেশ্চন নম্বৰ 2 অসম সাহিত্য সভাৰ প্ৰাৰম্ভিক নাম কি আছিল ইয়াৰ উত্তৰ হৈছে সদৌ অসম সাহিত্য সন্মিলনী কোৱেশ্চন নম্বৰ 3 কোন চনত সদৌ অসম সাহিত্য সন্মিলনীৰ নাম অসম সাহিত্য সভা ৰখা হৈছিল ইয়াৰ উত্তৰ হৈছে 1944 চনত 44 চনত সদৌ অসম সাহিত্য সন্মিলনীৰ নাম অসম সাহিত্য সভা কৰা হৈছিল কোৱেশ্চন নম্বৰ 4 অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল ইয়াৰ উত্তৰ হৈছে পদ্মনাথ গোহাঁই বৰুৱা কোৱেশ্চন নম্বৰ 5 অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰ উত্তৰ হৈছে শৰৎ চন্দ্ৰ গোস্বামী কোৱেশ্চন নম্বৰ 6 অসম সাহিত্য সভাৰ উদ্বোধনী গীত কোনটো ইয়াৰ উত্তৰ হৈছে চিৰ চেনেহী মোৰ ভাষা জননী এটো মিত্ৰদেৱ মহন্তদেৱে লিখিছিলে কোৱেশ্চন নম্বৰ 7 চিৰ চেনেহী মোৰ ভাষা জননী গীতটোৰ ৰচক কোন ইয়াৰ উত্তৰ মিত্ৰদেৱ মহন্ত আগতেও কৈ আহিছো কোৱেশ্চন নম্বৰ 8 অসম সাহিত্য সভাৰ সামৰণি গীত হিচাপে কোনটো ব্যৱহাৰ কৰা হয় ইয়াত ব্যৱহাৰ কৰা হয় ও মোৰ আপোনাৰ দেশ এটো লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা কোৱেশ্চন নম্বৰ 9 অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত আলোচনীখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে অসম সাহিত্য সভা পত্ৰিকা কোৱেশ্চন নম্বৰ 10 অসম সাহিত্য সভা পত্ৰিকা কোন চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল ইয়াৰ উত্তৰ হৈছে 1926 চনত কোৱেশ্চন নম্বৰ 11 অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰ উত্তৰ হৈছে চন্দ্ৰধৰ বৰুৱা কোৱেশ্চন নম্বৰ 12 অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল ইয়াৰ উত্তৰ হৈছে নলিনীবালা দেৱী তেখেতে 1954ত যোৰহাট অধিৱেশনৰ সভানেত্ৰী আছিল কোৱেশ্চন নম্বৰ 13 অসমীয়া সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এটো হৈছে যোৰহাটত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ভৱনটোৰ নাম কি ইয়াৰ উত্তৰ হৈছে চন্দ্ৰকান্ত সন্দিকৈ ভৱন কোৱেশ্চন নম্বৰ 15 অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়টোৰ নাম কি ইয়াৰ উত্তৰ হৈছে ভাগৱতী প্ৰসাদ বৰুৱা ভৱন কোৱেশ্চন নম্বৰ 16 অসম সাহিত্য সভাৰ ডিফু কাৰ্যালয়টোৰ নাম কি ইয়াৰ উত্তৰ হৈছে ৰাংচিনা ভৱন কোৱেশ্চন নম্বৰ 17 প্ৰথমবাৰৰ বাবে অসমৰ বাহিৰত অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰ হৈছে শিলং মেঘালয়ত তাতে 1953ত এই অধিৱেশন অনুষ্ঠিত হৈছিল কোৱেশ্চন নম্বৰ 18 1953 চনত অনুষ্ঠিত হোৱা শিলং অধিৱেশনৰ সভাপতি কোন আছিল ইয়াৰ উত্তৰ হৈছে সূৰ্য কুমাৰ ভূঞাদেৱ কোৱেশ্চন নম্বৰ 19 অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান দুটা কি ইয়াৰ উত্তৰ হৈছে সদস্য মহিয়ান আৰু সাহিত্যাচাৰ্য কোৱেশ্চন নম্বৰ 20 প্ৰথম সদস্য মহিয়ান বঁটা কোনে পাইছিল ইয়াৰ উত্তৰ হৈছে কৃষ্ণকান্ত সন্দিকৈ কোৱেশ্চন নম্বৰ 21 প্ৰথম সাহিত্যাচাৰ্য সন্মান কোনে পাইছিল ইয়াৰ উত্তৰ হৈছে মিত্ৰদেৱ মহন্ত কোৱেশ্চন নম্বৰ 22 অসম সাহিত্য সভাৰ প্ৰথমজন দাতা কোন আছিল তেখেত হৈছে ডাক্তৰ হৰে কৃষ্ণ দাস তেখেতে শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনত প্ৰথম দাতা হিচাপে 10 টকা আগবঢ়াইছিল কোৱেশ্চন নম্বৰ 23 অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে অংকন কৰিছিল ইয়াৰ উত্তৰ হৈছে যুগল দাস কোৱেশ্চন নম্বৰ 24 1931 চনৰ অসম সাহিত্য সভাৰ সভাপতি কোন আছিল ইয়াৰ উত্তৰ হৈছে নগেন্দ্ৰ নাৰায়ণ চৌধুৰীখন শিৱসাগৰত অনুষ্ঠিত হৈছিল কোৱেশ্চন নম্বৰ 25 অসম সাহিত্য সপ্তাহ কিয় উদযাপন কৰা হয় এটো উদযাপন কৰা হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিক সোঁৱৰণ কৰি কোৱেশ্চন নম্বৰ 26
অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত প্ৰথম পুথিখন কি আছিল? ইয়াৰ উত্তৰ হৈছে শ্ৰী শ্ৰী দামোদৰ চৰিত্ৰ। এইখন 1929ত প্ৰকাশ পাইছিল। কুৱেশ্যন নম্বৰ 27, অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীক চিহ্নটো কোন চনত গ্ৰহণ কৰা হৈছিল? এইটো যুগল দাসে অংকন কৰিছিলে। এইটো 1960ৰ 28 অক্টোবৰত গ্ৰহণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 28, অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে? এইটো অনুষ্ঠিত হৈছিলে গোৱালপাৰাত 1918ত। ইয়াৰে সভাপতি আছিলে চন্দ্ৰধৰ বৰুৱা। কুৱেশ্যন নম্বৰ 29, তৰুণৰাম ফুকনদেৱে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? তেখেতে 1927ৰ গোৱালপাৰা অধিৱেশনৰ সভাপতি আছিল। কুৱেশ্যন নম্বৰ 30, 2020 চনত অসম সাহিত্য সভাৰ অধিৱেশন ক'ত হৈছিলে? ইয়াৰ উত্তৰ হৈছে শুৱালকুছি। এইখন 75th সংখ্যক ছেশ্যন আছিলে। 2021 চনত অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হ'ব? এইটো অনুষ্ঠিত হ'ব মাজুলীত। কুৱেশ্যন নম্বৰ 32, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? এইটো হৈছিলে শিৱসাগৰৰ জেৰেঙা পথাৰত। এইটো 26 ডিচেম্বৰ 1917। কুৱেশ্যন নম্বৰ 33, কোন চনৰ অধিৱেশনত ডক্টৰ ভূপেন হাজৰিকাদেৱ সভাপতি আছিল? ইয়াৰ উত্তৰ হৈছে 1993। শিৱসাগৰত অনুষ্ঠিত হৈছিলে এইখন অধিৱেশন। কুৱেশ্যন নম্বৰ 34, অসম সাহিত্য সভাৰ 100 বছৰৰ অধিৱেশন ক'ত হৈছিলে? এইখন শিৱসাগৰৰ জেৰেঙা পথাৰত হৈছিলে। কুৱেশ্যন নম্বৰ 35, লক্ষীনাথ বেজবৰুৱা কোনখন অসম সাহিত্য সভাৰ অধিৱেশনত ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1931 চনৰ শিৱসাগৰ অধিৱেশনত। এই উপাধি অধিৱেশনৰ সভাপতি নগেন চন্দ্ৰ চৌধুৰীয়ে প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 36, ভাৰতৰ বাহিৰত কোন ঠাইত অসম সাহিত্য সভাৰ শাখা স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে ছিংগাপুৰত। এই শাখাৰ নাম হৈছে ছিংগাপুৰ সাহিত্য সভা। 28 জুলাই 2019 চনত স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 37, অসম সাহিত্য সভাৰ ত্ৰিমূৰ্তি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে লক্ষীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। কুৱেশ্যন নম্বৰ 39, অসম সাহিত্য সভাই আগৰতলাত স্থাপন কৰা সাহিত্য গৱেষণাগাৰটোৰ নাম কি? ইয়াৰ নাম হৈছে ব্ৰহ্মপুত্ৰ গোমতী কালচাৰেল লিটাৰেৰী ৰিচাৰ্চ চেণ্টাৰ। কুৱেশ্যন নম্বৰ 40, অসম সাহিত্য সভাৰ 2020 চনৰ অধিৱেশনৰ সভাপতি কোন আছিলে? ইয়াৰে উত্তৰ হৈছে কুলধৰ শইকীয়া।